ৰাতিপুৱা আজি ভাত চব্জি বনাই ল'লোঁ। এতিয়া বৰ্তমান ভাজিটো বনাই আছোঁ। মানে আজি ভাত নপালোঁ, আজি মোৰে আছিলে আৰু 2-3 দিনমান হ'ল ভিডিঅ' চিডিঅ' একেবাৰে বনাই দিবলৈ পৰা নাই। বিশেষকৈ মই অলপ কামত ব্যস্ত হৈ আছিলোঁ আৰু কি বনাইছোঁ পাকঘৰত আপোনালোকক অকণমান দেখুৱাওঁ, চাওকচোন। এটা ধুনীয়াকৈ ভাজি বনি আছে, কুন্দুলি আছে, তাৰপিছত এনেকৈ কেৰাহী আছে আৰু এইফালে আমাৰ ভাজি পাতি থোৱা চাংখন টেবুল বুলিয়ে ক'ব পাৰি। ইয়াত আছে কিবা কিবি বস্তু আপোনালোকে দেখুৱাওঁ, চাওকচোন। এতিয়া অইল আছে, এইফালে মছলা জলকীয়া চলকীয়া আছে আৰু ইয়াত এইফালে দালি ভাত ৰেডি হৈ গ'ল। এইফালে আমি চব্জি থৈ দিওঁ, চব্জি বৰ বেছি নাই। আৰু এইফালে আছে আমাৰ ফ্ৰিজটো, আৰু ইয়াত কি আছে পানী। এতিয়া মই ঠাণ্ডা পানী বেছিকৈ খাওঁ, মই ঠাণ্ডা পানী বেছিকৈ খাওঁ আৰু সেইকাৰণে মই ফ্ৰিজত পানী ভৰাই থৈ দিওঁ। এতিয়া মই ৰুমটো ধুনীয়াকৈ সাৰি লওঁ, তাৰপিছত পাকঘৰৰ পৰা ওলাই যাম আৰু ৰেগুলাৰ ভিডিঅ' দিব নোৱাৰাৰ কাৰণে প্লিজ আপোনালোকে মোক বেয়া নাপাব। কাৰণ 10-12 ঘণ্টা ডিউটি কৰি আহোঁ আৰু বিশেষকৈ মানে বহুত ভাগৰ লাগে, ৰাতিপুৱা দেৰিলৈকে খোৱা হয়। চ' সেইকাৰণে এইকেইদিন ভিডিঅ' চিডিঅ' দিব পৰা নাই। তথাপিতো সপ্তাহত 2-3টা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। 1000 হ'বলৈ গৈ আছে, মানে মোৰ ইউটিউব চেনেলৰ পৰিয়াল বাঢ়ি গৈ আছে। তথাপিতো মই ভাল ভিডিঅ' দিবলৈ পৰা নাই, মানে এইটো সপ্তাহত একদম ভিডিঅ' দিব পৰাই নাই। মানে আজিৰ পৰা আকৌ এসপ্তাহলৈ কাম আৰম্ভ। গোটেই গাড়ী লাগিয়ে আছে ৰাতিপুৱা, আৰু এতিয়া 9টা বজিলে আমি আকৌ কামত যাম। আকৌ ৰাতি কেইটা বজাত আহি পাওঁ সিদ্ধান্ত নাই মানে। চ' আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, মানে কামত যাব হ'বই আৰু একদম দিনটোৰ সমস্যা পৰা নামৰ ভিডিঅ' বনাবলৈ। আজি একদম ভিডিঅ'টো ছুটি হ'ল। নাজানো ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায়। যদিহে ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। 1000 হ'বলৈ গৈ আছে, আৰু যেতিয়া 1000 ছাবস্ক্ৰাইব হ'ব ত' তেতিয়া মই ইউটিউবত লাইভ আহিম, আপোনালোকে নিশ্চয় গম পাবই।